হেই বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় সকলোৰে ভাল। কৰোণা সময় যিহেতু মোৰ একেবাৰে টাইম নোযোৱা হৈছে ঘৰত থাকি, সেইকাৰণে ভাবিছোঁ আপোনালোকক এযোৰ একেবাৰে চিম্পল কাপোৰ দেখুৱাওঁ। মই কাপোৰযোৰ যোৱা বছৰ লকডাউনতে বোৱা হয় আৰু তাক কেনেকৈনো দহি গুঠোঁ সেইটোও দেখুৱাব বিচাৰিছোঁ। আজিকালি সকলোৱে জানেই কেনেকৈ দহি গুঠোঁ, তথাপিও দেখুৱাব বিচাৰিছোঁ। যদি আপোনালোকৰ ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু বহুত যদি ভাল লাগে ছাবস্ক্ৰাইবো কৰি দিব। বলক তেন্তে। এয়া চাওক, মই ইয়াতে অৰেঞ্জ কালাৰৰ লগাইছিলোঁ কাপোৰ, তাত মই পেৰট কালাৰ পাতটো বৈ দিছোঁ আৰু এনেকৈ দি দিছোঁ। চিম্পল হয় কাপোৰযোৰ, এনেকুৱাই আৰু। সেইযোৰ এইখন মেখেলা আৰু এইখন চাদৰ।